অকণমান বাকী থাকিলে কিন্তু যিহেতু ৰাইজ ৰৈ আছে আমাৰো ভাল নালাগে তেনেকৈ ৰখাই থ'বলৈ গতিকে গান গাই থাকিম তেনেকৈ আমাৰ চাউণ্ড ঠিক হৈ থাকিব সময় বহুত দেৰি হৈ গৈছে অকণমান ভোকেলটো কমাব পাৰিনে ইনিয়াৰ্ছক অলপমান কমাব লাগে বাছ আৰু অকণ কমাই দিয়া আমি আৰম্ভ কৰিব লৈছোঁ আৰু সকলোৰে সহায় সহযোগিতা লাগিব মই যেনেকৈ প্ৰথমতে ক'লোঁ যে আজিৰ দিনটো মোৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান আছে আচলতে মোৰ কাৰণে ফেচ কৰিবলৈ কেনেকৈ গাম মই নাজানো কিন্তু মই আশীৰ্বাদ লৈছোঁ ভগৱানে চাই আছে জুবিনদাই চাই আছে আৰু মোৰ সৌভাগ্য যে জুবিনদাৰ লগত মই কেইবাটাও গীত গাইছোঁ চিনেমাখনো কৰিছোঁ ভগৱানৰ লগত চিনেমা কৰিছোঁ গীত গাইছোঁ আৰু তেখেতৰ লগতে গোৱা এটি গীত খুব প্ৰিয় এটি গীত মোৰ লগত ৰাইজে খুব ভাল পায় সেই গীতটি অকণমান গাবলৈ চেষ্টা কৰিম প্ৰথমতে গতিকে পলম নকৰি গাইছোঁ ভালো 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 গিটাৰখন অকণমান কমাই দিওঁ ইনিয়াৰ্ছক ভোকেলৰ ইনিয়াৰ্ছক খুব এফেক্ট নালাগে ড্ৰাই কৰি ৰাখা কোনো ইউজ নালাগে ইনিয়াৰ্ছক নো এফেক্ট ড্ৰাই হা এতিয়াও ডিলে এটা আহি আছে নালাগে ভালো ভালো
ক্ষমা কৰিব, আৱেগটো ধৰি ৰাখিব নোৱাৰিলোঁ। কি কৈছে?